নমস্কাৰ ওয়েলকাম টু হিডেন পইণ্ট সকলোলৈ নমস্কাৰ আজি লৈ আহিছোঁ উৎপাদক আৰু গুণিতকৰ এটা ক্লাছ উৎপাদক আৰু গুণিতক অতি সহজে আৰু কম সময়ৰ ভিতৰত আমি আলোচনা কৰিম যদি আপোনাক 12ৰ উৎপাদক উলিয়াব দিয়ে তেনেহলে আপুনি কেনেকৈ উলিয়াব অথবা বেলেগ এটা সংখ্যা দিয়ে 20 25 বা যিকোনো এটা সংখ্যা দিয়ে সেই সংখ্যাটোৰ উৎপাদক আৰু গুণিতক আপুনি কেনেকৈ উলিয়াব প্ৰথমে আমি আলোচনা কৰিম উৎপাদক যা ইংৰাজীত কোৱা হয় ফ্যাক্টৰস ঠিক আছে এতিয়া চাওক এই 12টো যদি আমাৰ উৎপাদক উলিয়াব দিয়ে আমি কি কৰিম প্ৰথমতে আমি ভাবি লম যে আমাৰ হাতত 12 টকা আছে এতিয়া যদি আপুনি দোকানলৈ গৈ এটকীয়া চকলেট কিনে তেতিয়াহলে আপুনি 12 টকাত কেইটা পাব আপুনি অতি সহজে উলিয়াব পাৰিব 12ক যদি আমি একেৰে হৰণ কৰি দিওঁ তেতিয়া কি পাম আমি 12 হয় সম্পূৰ্ণৰূপে হৰণ গৈছে 12 অৰ্থাৎ এটকীয়া চকলেট আমি 12টা পাম ইয়াৰ অপজিটটো শুদ্ধ অৰ্থাৎ ইয়াৰ বিপৰীতটো শুদ্ধ যদি আমি এটকীয়া চকলেট 12টা পাও তেনেহলে 12 টকীয়া চকলেট আমি কেইটা পাম এটা পাম ঠিক আছে তেতিয়াহলে আমি 12 টকীয়া চকলেট কেইটা পাম 12 টকাত মাত্ৰ এটা পাম কেইটা পাম আমি মাত্ৰ এটা ঠিক আছে এতিয়া নেক্সট আমি কি কৰিম দুটকীয়া চকলেট কেইটা পাম চাম দুটকীয়া চকলেট কেইটা পাম আমি চাবৰ কাৰণে আমি কি কৰিব লাগিব 2 ৰে 12টো হৰণ কৰিব লাগিব কেইবাৰ যাব 6 বাৰ যাব 6 দুগুণ 12 আৰু আমাৰ ভাগফলটো ভাগশেষটো কি হ'ব 0 ভাগফল কিমান পালো আমি 6 আৰু ভাগশেষ 0 গতিকে 2 টকীয়া চকলেট আমি 6টা পাম ইয়াৰ বিপৰীতটো শুদ্ধ অৰ্থাৎ 6 টকীয়া চকলেট আমি 2টা পাম 6 টকীয়া চকলেট আমি কেইটা পাম 2টা পাম ঠিক আছে এতিয়া নেক্সট আকৌ আমি 3 টকীয়া চকলেট কেইটা পাম 3 টকীয়া চকলেট আমি কেইটা পাম আমি কি কৰিম 3 ৰে 12 হৰণ কৰি দিম কেইবাৰ যাব 4 বাৰ 4 3 গুণ 12 হয়নে আমি কেইটা পাম 4টা পাম ইয়াৰ বিপৰীতটো শুদ্ধ অৰ্থাৎ আমি 4 টকীয়া চকলেট কেইটা পাম 4 টকীয়া চকলেট আমি 3টা পাম অৰ্থাৎ আমি কি কৰিছো জানেনে অৰ্থাৎ আমি একৰ পৰা ক্ৰমান্বয়ে এনেকে এই সংখ্যাটোক হৰণ কৰি গৈছো একেৰে হৰণ কৰিলো নেক্সট আমি কিহেৰে হৰণ কৰিম 2 যদি 2 ৰে সংখ্যাটো হৰণ নাযায় আমি কিহেৰে কৰিম 3 যদি 3 ৰে নাযায় 4 5 6 এনেকৈ আমি হৰণ কৰি গৈ থাকিম আমি কেতিয়ালে হৰণ কৰিম জানেনে আমি এই সংখ্যাটো একাধিক ক্ৰমে যেটো সংখ্যা আহি আছে এই সংখ্যাটো ইয়াতকে যাতে ডাঙৰ নহয় মানে আমি যাতে 12ৰ পাছত 13 ৰে হৰণ কৰিব নোৱাৰো অৰ্থাৎ এই সংখ্যাটো আমাৰ লাষ্ট হ'ব আমি এনেকৈ গৈ থাকিলে এই সংখ্যাটোৰে আমি লাষ্টলৈ হৰণ কৰিম ঠিক আছে এতিয়া এই 12 উৎপাদক কি হ'ব জানানে 12 উৎপাদক হ'ব 1 আমি এনেকৈ সংখ্যা কেইটা লিখিম 1 2 3 4 6 আৰু 12 এতিয়া চাওক আমি 3 ৰ পৰা তলখিনি কিয় নিলিখিলো 3 ৰ পৰা তলখিনি আমি এই কাৰণে নিলিখিলো কাৰণ আমি ইয়াৰ পিছত 4 ৰে হৰণ কৰিলো হয় 4 ৰে হৰণ কৰিলে কি হ'ব এই একেটাই ওলাব ঠিক আছে 4 ৰে হৰণ কৰিলে একেটাই ওলাব 5 ৰে যেহেতু 12 হৰণ নাযায় গতিকে আমি 5টো এৰি দিলো আমি নেক্সট 6 ৰে হৰণ কৰিলো হয় কিন্তু 6 ৰে হৰণ কৰিলো আমাৰ এই দুটা সংখ্যা ওলাব গতিকে আমি এটা সংখ্যা দুবাৰকৈ উৎপাদকত লিখিব নোৱাৰো
নেক্সট 7ৰে নাযায়, 8ৰে নাযায়, 9ৰেও নাযায়, আমি 10ৰেও নাযায়, 11ৰেও নাযায় আৰু 12ৰে হৰণ কৰিব পাৰিলোঁ হয়। কিন্তু ইয়াত আমি ইয়াৰ বিপৰীতটো যিহেতু শুদ্ধ, গতিকে 12টো ইয়াত ওলাই আছে। সেইকাৰণে আমি এনেকৈ দীঘল কৰি নিলিখি ইমানতেই সামৰিলোঁ। সামৰি কেনে আমি কি পালোঁ? উৎপাদক পালোঁ আমি 1, 2, 3, 4, 6 আৰু 12। ঠিক তেনেদৰে যদি আমি 20ৰ উৎপাদক উলিয়াব লাগে, আমি কি কৰিম? প্ৰথমতে আমি ভাবি ল'ম যে 20 টকা আমাৰ হাতত আছে আৰু এটকীয়া চকলেট আমি কেইটা পাম? হৰণ কৰিলে গম পাম যে আমি 20টা পাম আৰু 20 টকীয়া চকলেট আমি এটা পাম। ঠিক আছে। নেক্সট আমি কি কৰিম? 2ৰে, অৰ্থাৎ 2 টকীয়া চকলেট আমি কেইটা পাম? 2 টকীয়া চকলেট আমি পাম 10টা। আমি কেনেকৈ পালোঁ সেইটো আগতে কৈ দিছোঁ যে এই সংখ্যাটোৰে এই সংখ্যাটোক সম্পূৰ্ণভাৱে কেইবাৰ হৰণ যাব সেইটোৱে হ'ব। নেক্সট আমি 3ৰে 20টোক হৰণ যায় নেকি চাওঁ। যিহেতু 3ৰে 20টোক হৰণ নাযায়, তেতিয়াহ'লে আমি সেইটো এৰি কিনে 4ৰে যাব 5 বাৰ, অৰ্থাৎ আমি 4 টকীয়া চকলেট 5টা আৰু 5 টকীয়া চকলেট আমি 4টা পাম। নেক্সট 5ৰেতো পালোঁৱে, এইবাৰ 6ৰে। যিহেতু 6ৰে 20ক সম্পূৰ্ণৰূপে হৰণ নাযায়, তেনেহ'লে আমি নেক্সট 7ৰেও নাযায়, নেক্সট 8ৰে 8ৰেও নাযায়, নেক্সট 9ৰেও নাযায়, নেক্সট 10ৰে যাব, কিন্তু আমি 10টো ইতিমধ্যে পাইছোঁ। ঠিক আছে। 11, 12, 13, 14, 15, 16, 17, 18, 19 এইবোৰেৰে 20টোক যিহেতু হৰণ নাযায় আৰু 20ৰে 20ক এবাৰ হৰণ যায়, গতিকে আমি ইমানখিনিয়ে পালোঁ ইয়াৰ। ঠিক আছে। আমি হৰণ এইকেইটা সংখ্যাৰে 20টোক হৰণ যাব আৰু কোনো সংখ্যাৰে 20টোক যিহেতু হৰণ নাযায়, গতিকে আমি আকৌ 20তকৈ ডাঙৰ সংখ্যাৰো এই সংখ্যাটোক হৰণ কৰিব নোৱাৰোঁ। গতিকে এতিয়া 20ৰ উৎপাদকসমূহ কি হ'ব? 20ৰ যদি আমি উৎপাদকসমূহ আমি এতিয়া কি পাম? 20ৰ উৎপাদকসমূহ আমি কি পাম? প্ৰথমতে আমি এনেকৈ সংখ্যাবোৰ লিখিম। প্ৰথমতে আমি 1 পালোঁ, নেক্সট পালোঁ আমি 2, তাৰপাছত পালোঁ 4, তাৰপাছত পালোঁ আমি 5, তাৰপাছত পালোঁ আমি 10, তাৰপাছত 20, অৰ্থাৎ উৎপাদক আমি কেইটা পালোঁ? 20ৰ উৎপাদক পালোঁ আমি 6টা। ঠিক তেনেদৰে 24ৰ উৎপাদক কেইটা উলিয়াই লওঁ। আমি কি কৰিলোঁ? 1ৰে পালোঁ আমি 24 বাৰ, নেক্সট আমি কিহেৰে কৰিম? 2ৰে হৰণ কৰিম, কিমান পাম? 12। নেক্সট 3ৰে আমি পাম 8 বাৰ, নেক্সট 4ৰে আমি পাম 6 বাৰ, নেক্সট 7ৰেতো নাযায়, 8ৰে যাব, 8ৰে আমি ইতিমধ্যে পাই থলোঁ। নেক্সট 9ৰে নাযায়, 10ৰে নাযায়, 11ৰে নাযায়, 12ৰে যাব, কিন্তু 12টো আমি ইতিমধ্যে পাই থলোঁ। আৰু নেক্সট কিহেৰে যাব? 24ৰে, আৰু তাৰ মাজৰ সংখ্যাবোৰেৰে ইয়াক হৰণ নাযায়। গতিকে 24ৰ উৎপাদকসমূহ হ'ব উৎপাদকসমূহ কি হ'ব? 24ৰ উৎপাদকসমূহ একাদিক্ৰমে লিখি যাওঁ আমি। 1, 2, 3, 4, 6, 8, 12 আৰু 24। এতিয়া আমি গম পালোঁ উৎপাদক কেনেকৈ ওলায়। উৎপাদক উলিয়াবলৈ হ'লে আমাৰ যিটো সংখ্যা দিয়া থাকিব, সেই সংখ্যাটোক 1ৰ পৰা 24লৈ, 1ৰ পৰা কি হ'লে? 1ৰ পৰা, অৰ্থাৎ যিটো সংখ্যা দিয়া থাকিব সেই সংখ্যাটোলৈ ক্ৰমান্বয়ে আমি কি হৰণ কৰি যাম। অৰ্থাৎ আমি 1ৰে হৰণ কৰিম, নেক্সট 2ৰে, নেক্সট 3ৰে, নেক্সট 4ৰে, নেক্সট 5ৰে, এনেকৈ গৈ আমি লাষ্ট 24ৰে হৰণ কৰিম।
যিটো সংখ্যা দিয়া থাকিব সেইটো সংখ্যাৰে সেই সংখ্যাটোক লাষ্ট হৰণ কৰিম আৰু এটা মন কৰিব প্ৰথমতে আমি একেৰে যিহেতু সংখ্যাটো হৰণ কৰিম আমি হৰণ কৰোঁতে কি পাম যে আমাক যিটো সংখ্যাৰ উৎপাদক উলিয়াব দিছে আমি সেই সংখ্যাটোৱে পাম যেনেকুৱা ধৰণৰ সংখ্যা উৎপাদক উলিয়াব নিদিয়ক কিয় আমি প্ৰথম শাৰীত কি পাম সেই সংখ্যাটোক পামেই অৰ্থাৎ যদি 24ৰ উৎপাদক উলিয়াব দিছে আমি 24 পালোঁ যদি 30ৰ উৎপাদক উলিয়াব দিলে হয় তেনেহ'লে আমি কি একৰ লগত কি পূৰণ কৰিলোঁ হয় 30 অৰ্থাৎ যিটো সংখ্যাৰ উৎপাদক উলিয়াব দিছে সেই সংখ্যাটো আমি প্ৰথম লাইনতেই পাই যাম এতিয়া আমি আলোচনা কৰিম উৎপাদকৰ কেতবোৰ বৈশিষ্ট্য অৰ্থাৎ কেতবোৰ ধৰ্ম এতিয়া চাওক আমি কিহৰ উৎপাদক উলিয়ালোঁ 12ৰ উৎপাদক উলিয়ালোঁ 20ৰ উৎপাদক উলিয়ালোঁ আৰু আমি 24ৰ উৎপাদক উলিয়ালোঁ আমি উৎপাদকসমূহ এনেদৰে একাধিক্ৰমে লিখি লৈছোঁ এতিয়া চাওক 12 20 আৰু 24ৰ উৎপাদক উলিয়াওঁতে আমি প্ৰথমতে 1 সংখ্যাটো পাইছোঁ 12ৰ উৎপাদক উলিয়াওঁতেও পাইছোঁ 20ৰ উৎপাদক উলিয়াওঁতেও পাইছোঁ আৰু 24ৰ উৎপাদক উলিয়াওঁতে আমি 1টো পাইছোঁ গতিকে 1 হৈছে সকলো সংখ্যাৰে উৎপাদক অৰ্থাৎ আপোনাক যি সংখ্যাৰে উৎপাদক উলিয়াব নিদিয়ক কিয় আপুনি 1 সংখ্যাটোৰ সকলো সংখ্যাৰে উৎপাদক হিচাপে পাবই পাব ঠিক আছে নেক্সট 12ৰ উৎপাদক উলিয়াওঁতে আমি শেষৰ ফালে কি পাইছোঁ 12 পাইছোঁ 20ৰ উৎপাদক উলিয়াওঁতে আমি শেষৰ ফালে কি পাইছোঁ 20 24ৰ উৎপাদক উলিয়াওঁতে আমি শেষৰ ফালে 20 পাইছোঁ ঠিক আছে 24 পাইছোঁ 24 পাইছোঁ বা যদি আমাক 30ৰ উৎপাদক উলিয়াব দিলা হয় তেনেহ'লেও আমি শেষৰ ফালে সেই সংখ্যাটো অৰ্থাৎ 30টো পালোঁ হয় এতিয়া প্ৰতিটো সংখ্যাই সংখ্যাটোৰ এটা উৎপাদক ইয়াৰ পৰা কি প্ৰমাণ পালোঁ আমি আমাক যি ধৰণৰ সংখ্যা উৎপাদক উলিয়াব নিদিয়ক কিয় প্ৰতিটো উৎপাদক উলিয়াব দিয়া সংখ্যাৰে নিজে উৎপাদক হিচাপে আমি শেষত পাওঁ অৰ্থাৎ নিজে সংখ্যাটো উৎপাদক হিচাপে শেষত থাকে অৰ্থাৎ প্ৰতিটো সংখ্যাই সংখ্যাটোৰ এটা উৎপাদক নেক্সট আমি যে 12ৰ উৎপাদকসমূহ উলিয়ালোঁ 1 2 3 4 6 আৰু 12 এই 6টা আমি কি পাইছোঁ 12ৰ উৎপাদক পাইছোঁ এতিয়া এই প্ৰত্যেকটো সংখ্যাৰে উৎপাদক উলিয়াব দিয়া সংখ্যাটোক সম্পূৰ্ণৰূপে হৰণ যায় অৰ্থাৎ আমাৰ উৎপাদকসমূহেৰে উৎপাদক উলিয়াব দিয়া সংখ্যাটোক সম্পূৰ্ণৰূপে হৰণ যায় অৰ্থাৎ একেৰে 12 সম্পূৰ্ণৰূপে হৰণ যায় অৰ্থাৎ আমাৰ ভাগশেষ নৰয় সম্পূৰ্ণৰূপে হৰণ যোৱাৰ অৰ্থ এইটোৱে যে ইয়াৰ ভাগশেষ 0 2ৰে 12 সম্পূৰ্ণৰূপে হৰণ যায় 3ৰে 12 সম্পূৰ্ণৰূপে হৰণ যায় 4ৰে 12 সম্পূৰ্ণৰূপে হৰণ যায় 6টোৰে 12 সম্পূৰ্ণৰূপে হৰণ যায় আৰু শেষত 12ৰে 12 সম্পূৰ্ণৰূপে হৰণ যায় এনেদৰে 20ৰ উৎপাদকসমূহেও এই গোটেইকেইটা উৎপাদকৰে কি হয় উৎপাদক উলিয়াব দিয়া সংখ্যাটো অৰ্থাৎ যিটো সংখ্যা দিয়া থাকে সেই সংখ্যাটোক সম্পূৰ্ণৰূপে হৰণ যায় আমাক যি সংখ্যাই নিদিয়ক কিয় উৎপাদকসমূহেৰে কি হয় উৎপাদক উলিয়াব দিয়া প্ৰদত্ত সংখ্যাটোক সম্পূৰ্ণৰূপে হৰণ যায় ইয়াত তাকেই কৈছে সংখ্যা এটাৰ প্ৰতিটো উৎপাদকেই সংখ্যাটোৰ সঠিক ভাজক মানে কি অৰ্থাৎ সম্পূৰ্ণৰূপে হৰণ যায় আমি ইতিমধ্যে উলিওৱা উৎপাদকসমূহলৈ মন কৰক ইয়াত দেখিব যে আমাক যিটো সংখ্যাৰ উৎপাদক উলিয়াব দিছে সেই সংখ্যাটো একেবাৰে শেষত থাকে ঠিক আছে 12ৰ উৎপাদক উলিয়াব দিছে 12 সংখ্যাটো শেষত আছে 20 উৎপাদক উলিয়াব দিছে 20 সংখ্যাটো আমাৰ শেষৰ উৎপাদক হিচাপে বহিছে আৰু 24 সংখ্যাটোৰ উৎপাদক 24টো শেষত বহিছে অৰ্থাৎ ইয়াৰ পৰা এটা কথা গম পোৱা যায় যে যিবোৰ উৎপাদক আমি পাওঁ অৰ্থাৎ 12ৰ উৎপাদক আমি কেইটা পাইছোঁ 6টা আৰু শেষত 12টো বহিছে গতিকে 12টোৰ উৎপাদকসমূহ 12তকৈ কেতিয়াও ডাঙৰ নহয় হয় সমান হ'ব অথবা সৰু হ'ব কিন্তু কেতিয়াও কি ডাঙৰ হ'ব নোৱাৰে তেনেদৰে 20ৰ ক্ষেত্ৰতো আমি যিহেতু ইয়াত পাইছোঁৱেই 20 সংখ্যাটো লাষ্টত অৰ্থাৎ উৎপাদকসমূহ সমান হ'ব পাৰে এই 20 সংখ্যাটো
প্ৰদত্ত সংখ্যাটোৰ লগত সমান অৰ্থাৎ 20টোৰ লগত সমান আৰু এফালৰ যিখিনি সংখ্যা আছে সেই সংখ্যাবোৰ 20তকৈ সৰু অৰ্থাৎ 20তকৈ ডাঙৰ হ'ব নোৱাৰে 24ৰ ক্ষেত্ৰতো সেই একেটা নিয়মেই প্ৰযোজ্য বা একেটাই ধৰ্ম প্ৰযোজ্য প্ৰত্যেকটো উৎপাদক প্ৰদত্ত সংখ্যাটোতকৈ সৰু বা সমান অৰ্থাৎ কোনো কাৰণত ডাঙৰ হ'ব নোৱাৰে হয় সমান হ'ব লাগিব নহলে সৰু হ'ব লাগিব নেক্সট প্ৰদত্ত সংখ্যাৰ এটাৰ উৎপাদকৰ সংখ্যা নিৰ্দিষ্ট অৰ্থাৎ আমাক যদি উৎপাদক উলিয়াব দিয়ে আমি অসীম সংখ্যক উৎপাদক কেতিয়াও নাপাওঁ আমি উৎপাদকসমূহ সসীম অৰ্থাৎ গণনা কৰিব পৰা অৱস্থাত পাওঁ এতিয়া চাওক আমি 12 20 আৰু 24ৰ উৎপাদক ইতিমধ্যে উলিয়ালো আৰু এই উৎপাদকসমূহক আমি কি কৰিব পাৰিছো উৎপাদকসমূহক আমি গণনা কৰিব পাৰিছো অৰ্থাৎ গণনা কৰি আমি শেষ কৰিব পাৰিছো ইয়াত কেইটা উৎপাদক আছে ইয়াত আছে আমাৰ 6টা উৎপাদক আমাৰ ইয়াত কেইটা আছে ইয়াতো আছে 6টা উৎপাদক ইয়াত আমাৰ ঠিক তেনেদৰে ইয়াত কেইটা উৎপাদক আছে ইয়াত উৎপাদক আছে আমাৰ 8টা ঠিক আছে অৰ্থাৎ আমি গণনা কৰিব পাৰিছো যে 12 উৎপাদক হৈছে 6টা 20ৰ উৎপাদক হৈছে 6টা আৰু 24ৰ উৎপাদক হৈছে 8টা গতিকে ই কেতিয়াও উৎপাদকসমূহ কেতিয়াও অসীম হ'ব নোৱাৰে উৎপাদকসমূহ সদায় সসীম অৰ্থাৎ নিৰ্দিষ্ট সংখ্যক নেক্সট আমি আলোচনা কৰিম গুণিতক যাক ইংৰাজীত কোৱা হয় মাল্টিপল এতিয়া যেহেতু আমি উৎপাদক আলোচনা কৰি আহিলৈ গতিকে গুণিতক বুজি পোৱাত আপোনালোকৰ সহজ হ'ব চাওক গুণিতক একেবাৰে সহজ ইয়াত আমাক 4 5 আৰু 6 গুণিতক উলিয়াব দিছে এতিয়া আমি কি কৰিম জানেনে উৎপাদকত যেহেতু আমি একেৰে প্ৰথম সংখ্যাটো হৰণ কৰিছিলো ইয়াত কি কৰিম একেৰে প্ৰথম আমি একেৰে সংখ্যাটোক পূৰণ কৰিম আমি কিমান পাম 4 নেক্সট আমি 2 ৰে বা নেক্সট সংখ্যাটোৰে আমি উৎপাদক উলিয়াব দিয়া সংখ্যাটো হৰণ কৰিছিলো আৰু আমি ইয়াত কি কৰিম নেক্সট 2 ৰে আমি ইয়াক পূৰণ কৰিম 8 আমি 8 পালো ঠিক তেনেদৰে আমি 3 ৰে 12 পাম আমাৰ 4 ৰে কি পাম 16 পাম 4 ৰে 4 পূৰণ কৰিলে তাৰ পিছত আমি 20 পাম 5 ৰে তাৰ পিছত আমি 6 ৰে 24 পাম এতিয়া কথা হ'ল কি আমি বৰ্তমানলৈকে 6টা গুণিতক পালো এতিয়া আমি গণিতসমূহ আগলৈ উলিয়াই গৈ থাকিম নে গণিতসমূহ আমি ইয়াতে এৰিম এতিয়া চাওক উৎপাদক উলিয়াওতে আমি কি কৰিছিলো 1ৰ পৰা আমি ক্ৰমান্বয়ে গৈ গৈ যেটো সংখ্যাৰ উৎপাদক উলিয়াব দিছে সেই সংখ্যাটোৰে সেই সংখ্যাটোক হৰণ কৰিছিলো আমি আৰু সেইটোই আছিল আমাৰ শেষ উৎপাদক কিন্তু গুণিতকৰ ক্ষেত্ৰত তেনেকুৱা নহয় আপুনি গুণিতকৰ ক্ষেত্ৰত প্ৰথম 1ৰে 2ৰে 3ৰে 4ৰে 5ৰে 6ৰে এনেকৈ আপুনি অসীমলৈকে যিমান সংখ্যা আছে বা যিমান সংখ্যা আছে সেই সংখ্যাৰে আপুনি গুণিতক উলিয়াই গৈ থাকিব পাৰিব অৰ্থাৎ আমি 6ৰে উলিয়ালো এতিয়া আমি 7ৰে 7 4 গুণ 28 8 4 গুণ 32 9 4 গুণ 36 10 4 গুণ 40 এনেকৈ আপুনি কি কৰিব পাৰিব গুণিতসমূহ অসীমলৈ উলিয়াই গৈ থাকিব পাৰিব ঠিক আছে নেক্সট এই নিয়মটোৱে 5ৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব অৰ্থাৎ আমি 1ৰে 5ক পূৰণ কৰিলো 5 পালো 2ৰে পূৰণ কৰিলো 5ক আমি 10 পালো ঠিক তেনেদৰে 3ৰে আমি 15 পালো 4ৰে যদি আমি পূৰণ কৰো কি পাম 20 পাম 5ৰে যদি পূৰণ কৰো আমাৰ 25 পাম এনেদৰে আপুনি কি অসীমলৈ অসীম সংখ্যক কি কৰিব পাৰিব গুণিতক পূৰণ কৰি গৈ থাকিব পাৰিব 6 ক্ষেত্ৰতো সেই একেই 6 গুণ 6 6 গুণ 12 3 গুণ 18 4 গুণ 24 5 গুণ 30 5 গুণ 30 6 গুণ 36 এনেদৰে আপুনি যিমান মন যায় উলিয়াই গৈ থাকিব পাৰে আৰু এইটো অসীম বুজায় এই চিহ্নটো কি বুজায় অসীম বুজায় আপুনি অসীমলৈ উলিয়াই গৈ থাকিব পাৰিব উৎপাদকৰ দৰে গুণিতকৰো কেইটামান বৈশিষ্ট্য বা ধৰ্ম আছে
সেইসমূহ হৈছে নাম্বাৰ 1 এটা সংখ্যাৰ প্ৰতিটো গুণিতক সেই সংখ্যাটোতকৈ সমান বা সংখ্যাতকৈ ডাঙৰ এতিয়া চাওক কি কৈছে এটা সংখ্যাৰ প্ৰতিটো গুণিতক যদি আমি 5 সংখ্যাটো ধৰো তেনেহলে এই গুণিতকসমূহ 5ৰ সমান অথবা 5তকৈ ডাঙৰ কিন্তু 5তকৈ সৰু হ'ব নোৱাৰে অৰ্থাৎ গুণিতক উলিয়াব দিলে আমাৰ যেটো সংখ্যাৰ গুণিতক উলিয়াব দিছে সেই সংখ্যাটোতকৈ সৰু গুণিতক আমি কেতিয়াও নাপাওঁ অৰ্থাৎ গুণিতক আৰম্ভ হয় সেই সংখ্যাটোৰ পৰা যেটো সংখ্যা আমাৰ গুণিতক উলিয়াব দিছে অৰ্থাৎ আমাক যদি 5ৰ গুণিতক উলিয়াব দিছে তেনেহলে 5ৰ গুণিতকৰ প্ৰথম সংখ্যাটো হ'ব 5 অৰ্থাৎ সংখ্যাটো নিজে হ'ব ইয়াত চাওক 6 গুণিতক উলিয়াওতে আমি কি পাইছো সংখ্যাটো নিজে পাইছো অৰ্থাৎ সেই সংখ্যাটোৰ পৰাই গুণিতক আৰম্ভ হয় যেটো সংখ্যাৰ আপোনাৰ উৎপাদক গুণিতক উলিয়াব দিছে নেক্সট দিয়া আছে প্ৰতিটো সংখ্যাই নিজেই নিজৰ গুণিতক প্ৰতিটো সংখ্যাই নিজেই নিজৰ গুণিতক এইটোৱে যে যদি 6 গুণিতক উলিয়াব দিয়ে তেনেহলে এই 6টো 6ৰ গুণিতক হ'ব আৰু 5ৰ যদি উৎপাদক উলিয়াব দিয়ে তেনেহলে 5 সংখ্যাটো নিজেই 5ৰ গুণিতক হ'ব ঠিক আছে নেক্সট কৈছে এটা প্ৰদত্ত সংখ্যাৰ গুণিতকবোৰৰ সংখ্যা অসীম অৰ্থাৎ গুণিতকবোৰ কেতিয়াও গণি শেষ কৰিব নোৱাৰে অৰ্থাৎ গুণিতকসমূহ আমি অসীমলৈ লিখিব পাৰো বা অসীমলৈ আমি উলিয়াই গৈ থাকিব পাৰো গুণিতক আৰু উৎপাদক আমি আলোচনা কৰিলো আৰু মই আশা কৰিলো যে আপোনালোকে এই ভিডিঅটোৰ পৰা গুণিতক আৰু উৎপাদকৰ কিবা উলিয়াব দিলে বা গুণিতক আৰু উৎপাদকৰ ক্ষেত্ৰত আপোনালোকৰ খোকোজা কমি গৈছে আৰু আপোনালোকে বুজি পাইছে আৰু সহজে গুণিতক বা উৎপাদক আপুনি উলিয়াব পাৰিব এনে ধৰণৰ আপোনালোকৰ মাজলৈ ভিডিঅ' লৈ আহি থাকিম আপোনালোকে চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ৰাখিব নতুন ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপুনি প্ৰথমে পাই যাব ধন্যবাদ